আজিৰ ফাৰ্ষ্ট কুৱেশ্যন 22.5% of a number is equal to 45. 180 will be what percent of that number? প্ৰশ্নটোত কি কৈছে 22.5% এটা নাম্বাৰৰ 45 ইকুৱেল হয় মানে এটা কোনো এটা সংখ্যাৰ 22.5% টো 45 ৰ সমান তেনেহলে সেই সংখ্যাটোৰ 180 কিমান পাৰ্সেন্ট হ'ব তো প্ৰশ্নটোত এটো কৈছে মানে সপোজ আমি যদি এটা বেসিক মেথডত প্ৰথমতে বেসিক মেথডত কৰি চাও বেসিক মেথডত প্ৰথমতে অংকটো কৰি চাও প্ৰশ্নটোত কি কৈছে কোনো এটা সংখ্যাটো আমি ধৰিলো x x সংখ্যাটোৰ 22.5% কিমান বুলি কৈছে 45 ৰ সমান বুলি কৈছে তো আমি প্ৰথমতে x টো উলিয়াব লাগিব তেতিয়াহে গম পাম যে 182 হে x ৰ কিমান পাৰ্সেন্ট হয় তো এটো আমি যদি সমাধান কৰো x পূৰণ 22.5 পূৰণ এই পার্সেন্টেজ তো যদি আমি উঠাই দিও পার্সেন্টেজৰ সিম্বলটো তেতিয়া হলে কি হ'ব 1/100 হ'ব সমান 45 x পূৰণ 22 এটো পূৰণ কৰি দিলো আৰু ইয়াত একো নাই মানে কি আছে এক আছে এটো পূৰণ কৰি দিলো 22.5 তলত হ'ব 100 সমান 45 এটো যদি আমি ইয়াত যে দশমিকটো আছে এই দশমিকটো যদি আমি উঠাই দিও তেতিয়া কি হ'ব ইয়াত কি হ'ব আৰু এটা শূন্য আহি যাব তাৰ মানে কি হ'ব x পূৰণ 225 তলত কি হৈ যাব 1000 হৈ যাব সমান এফালে কিমান আছে 45 আছে এতিয়া এইকিটা আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব নহলে কাটাকাটি আমি কৰিব লাগিব এটুক যদি 225 ক যদি আমি 25 দি কাটো কিমান বাৰ যাব 9 বাৰ যাব আপোনালোকে পুৰণি নেউতাখন মুখস্থ কৰিব লাগিব মিনিমাম আপোনাৰ 30 ৰ মানৰ ভাগলৈকে মুখস্থ কৰিব লাগিব তেতিয়াহে অংকবিলাক ফাষ্ট হ'ব আৰু যদি 25 দি 1000 ক কাটো আমি কিমান বাৰ যাব 40 বাৰ যাব হল ওপৰত থাকি গল 9 তলত থাকি গল 40 এই 9 এ যদি আমি 45 ক কাটো কিমান বাৰ যাব 5 বাৰ যাব 5 9 গুণ 45 তাৰপিছত কিমান হৈ গল x থাকি গল এফালে আৰু যদি 40 টো ইয়াৰ লগত হৰণ হৈ আছিল ন এফালে লৈ গলে কি হ'ব পূৰণ হৈ যাব তো 40 টো আৰু 5 টো যদি পূৰণ কৰো এফালে কিমান থাকিব 4 5 গুণ 20 শূন্য কিমান পালো আমি x মানে কিমান পালো 200 এটা কি কৈছে x মানে 200 এই 200 ৰ 180 টো কিমান পার্সেন্ট হৈ দিছে তো এটো উলিয়াব কাৰণে আমি কি কৰিব লাগিব এতিয়া পার্সেন্টেজ উলিয়াব লাগিব এতিয়া পার্সেন্টেজ উলিয়াবলৈ হলে কি কৰিম আমি ওপৰত লিখিম 180 তলত 200 পার্সেন্টেজ উলিয়াব হলে 100 দি পূৰণ কৰিম দুটা শূন্য ইয়াত আছে আৰু এটা দুটা শূন্য আছে কাটা গল কিমান থাকি গল 2 2 এ যদি আমি 180 হৰণ কৰো কিমান পাম 2 দি 180 কাটিলে কিমান পাম 90 এনসাৰটো কিমান হ'ব 90% মানে ইয়াত যে যোনটো খুদিছিলে 22.5% এটা সংখ্যাৰ উলিয়ালে কিমান পাও আমি 45 ৰ সমান বুলি কৈছিল তেনে 180 টো সেই সংখ্যাটোৰ কিমান পার্সেন্ট কৈছিল মানে x টো কিমান পাইছিল আমি 200 ৰ 180 টো কিমান পার্সেন্ট খুদিছিল তো 180 টো 200 ৰ কিমান পার্সেন্ট 90% এনসাৰটো কোনটো হ'ব অপচন নম্বৰ বি এটো ৰাইট আনসাৰ হ'ব এটো আপুনি যদি এটো মেথডত কৰে বেছি সময় লাগিব ইয়াতকে শৰ্টকাট মেথডো আছে আমি সেই শৰ্টকাট মেথডটো কৰি চাও আৰু এটা মেথডত কৰি চাও এইতে কৰো ন ইয়াত কি কৈছে 22.5% এটো মেথড 2 মেথড 2 22.5% মানে কিমান বুলি কৈছে 45 ৰ সমান বুলি কৈছে তো 1% মানে কিমান হ'ব
45 হৰণ 2.5 এনসাৰটো কিমান পাম আমি 2 পাম 45ক যদি আমি 22.5 দি হৰণ কৰো কিমান পাম 2 পাম তো 100% মানে কিমান হ'ব 100% মানে কিমান হ'ব 100 2 গুণ হ'ব তো কিমান পাম 200 100% মানে 200 মানে x তো কিমান পালো মানে যোনটো সংখ্যা কথা কৈছিল সংখ্যাটো কিমান পালো 200 তো সেম 200 ৰ 180% 180 কিমান পাৰ্সেন্ট হ'ব 180 তলত 200 ইনটু 100 পূৰণ কৰিলো কিমান হ'ব এটোৱে কাটা গল 2 দি 180 কাটিলে কিমান পাম 90 পাম তো কিমান হ'ল 90% এটো হৈ গল সেকেন্ড মেথড আৰু মেথড আছে থাৰ্ড মেথডটো চাই লওঁ এটা সংখ্যা এটা প্ৰশ্নে মানে বহুত বেলেগ বেলেগ মেথডত কৰিব পাৰি আপোনাৰ যোনটো সহজ লাগে সেইটো মেথডত কৰিব এটো প্ৰথমটো মই যোনটো কৈছো এটো বেসিক মেথড কিন্তু এটোত কৰিলে আপোনাৰ সময় অলপ বেছি লাগে এটো সেকেন্ড এটো অকমান ইজি আছে তাতকে আৰু এটো থাৰ্ড মেথডটো ইয়াতকৈ সোনকালে হ'ব প্ৰশ্নটোত কি কৈছিলে 22.5% কিমানৰ সমান বুলি কৈছিলে 45 ৰ সমান আপোনালোকে চাব এটো 45 টো 22.5 ৰ কিমান গুণ 2 গুণ বা 45 ৰ 22.5 টো 45 ৰ কিমান আধা আমি 45 ৰ লগত যদি আধা 45 ৰ আধা লতে কিমান পাম 22.5 এটা দিয়া আছে 180 টো কিমান হ'ব 100% টো কিমান ওকে 180 টো কিমান হ'ব তাৰ আধা হ'ব 180 ৰ আধা কিমান 90 তো এনসারটো কিমান হ'ব 90% এটো এটা মেথড আছে এটোটো কৰিব পাৰে আৰু নহলে আৰু এটা আছে ৰেশিও মেথড বুলি কয় হেতু ৰেশিও মেথড এটো মেথডটো কৰিব এটো বহুত ভাল মেথড হয় এত কি কৈছে 45 ৰেশিও 180 হয়নে এটো যদি আমি কাটো কিমান পাম 45 এ 180 কাটিলে কিবাৰ যাব 4 বাৰ যাব হয়নে তাৰ পিছত এত কি দিছে 1 মানে কিমান দিছে 45 মানে কিমান দিছিল 22.5% তো 1 মানেও কিমান হ'ব 22.5% আৰু 4 মানে কিমান হ'ব এতিয়া 4 টো আমি কি কৰিব লাগিব 1 মানে 22.5 আছিল তো 4 মানে কিমান হ'ব 4 ৰ লগত 22.5 টো পূৰণ কৰিব লাগিব তো কিমান পাম এটো যদি 4 ৰ লগত 22.5 পূৰণ কৰো কিমান পাম 90 পাম 90% পাম দেখা পাই আছে না 90% তো এটো মেথডটো কৰিব পাৰে আপোনালোকে এই চাৰিটা মই মেথড কৈছো টোটাল এটা আপোনাৰ প্ৰথমতে কৰিছিল বেসিক মেথড তাৰ পিছত আপোনাৰ এটোটা দিলো মেথড নম্বৰ 2 এটো মেথড 3 আৰু এটো আছে ৰেশিও মেথড আপোনালোকৰ যোনটো ইজি লাগে হেতু মেথডতে কৰিব পাৰে তো আপোনালোকে যোনটোত কৰিলো এনসার সেমে আহিব এনসার কিমান আহিছে 90% নেক্সট কোৱেশ্চনটো চাই লও এটো সেমে হয় ফাৰ্স্ট কোৱেশ্চনটো হতে তো ইয়াত কি কৈছে 35% of a number is equal to 105 300 will be what percent of that number ইয়াত কি কৈছে কোনো এটা নম্বৰৰ 35% 105 ৰ সমান তো সেই নম্বৰটো 300 কিমান পাৰ্সেন্ট হ'ব তো ইয়াত আমি বেসিক মেথডটো নকৰো বেসিক মেথডটো আগৰ কোৱেশ্চনটোত কৰিছিলে যদি আপুনি বুজি পালে এবাৰ আকৌ এবাৰ চাই লব হে কোৱেশ্চনটো এবাৰ আমি সেকেন্ড মেথডটো কৰিম যেটো সোনকালে হয় যেটো এক্সামত আমি কৰিবলৈ সহজ হয় আৰু সোনকালে হয় তো সেকেন্ড মেথডটো কি কৈছিলো হেমতে কৰিম ইয়াত কি কৈছে 35% ইকুৱেল টু কিমান বুলি কৈছে 105 তো 1% মানে কিমান হ'ব
1% ইকুৱেল টু কিমান হ'ব 105 ডিভাইড কিমান হ'ব 35 35 যদি আমি 105 ক কাটো কিমান পাম 3 পাম তো 1% মানে আমি কিমান পালো 3 হয়নে তো সেম এতিয়া এত কি কৈছে 300 মানে কিমান হ'ব খুদিছে তো 100% মানে কিমান হ'ব 1% মানে যদি 3 হয় 100% মানে কিমান হ'ব একৰ লগত কিমান পূৰণ কৰিলে আমি 3 পাম একৰ লগত 3 পূৰণ কৰিলে 3 পাম তো 100 ৰ লগত 3 পূৰণ কৰিলে আমি 100% টো পাই যাম তো 100% মানে কিমান হ'ব 300 তো এত কি কৈছে 300 will be what percent of that number 300 হয়নে এই 300 টো এই 300 ৰ কিমান পাৰ্সেন্ট বুলি খুদিছে ইনটু পার্সেন্টেজ উলিয়াব কিমান 100 এটো 0 দুটা 0 কাটা গল 3 এ যদি আমি 300 ক কাটো কিমান পাম 100 পাম মানে এনসারটো কিমান হ'ব আমাৰ 100% হ'ব যেটো সংখ্যাৰ 35% 105 হয় সেই সংখ্যাটোৰ 300 কিমান পার্সেন্ট হ'ব 100% অপশন নম্বৰ ডি টু ৰাইট আনসার হ'ব কিবা যদি বুজি পোৱা নাই আপোনালোকে কমেন্ট কৰিব মই আকৌ বুজাই দিম সেই কোৱেশ্চনটো নেক্সট ভিডিওটোত এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ next question a question to ki goise 50% of a number when added to 425 the number itself becomes what is the number ki goise question to কোনো এটা সংখ্যাৰ 15% ৰ লগত যদি আমি 425 যোগ কৰো তেতিয়াহলে সেই সংখ্যাটোকে পুনৰ আকৌ ঘূৰাই পাও তেনেহলে সেই সংখ্যাটো কিমান খুদিছে তো আমাৰ সংখ্যাটো উলিয়াব লাগে প্ৰথমতে আমি ধৰিলো সংখ্যাটো n বুলি ধৰি ললো যেটো সংখ্যা উলিয়াব দিছে সংখ্যাটো আমাৰ n সেই সংখ্যাটো লগত কি কৈছে সেই সংখ্যাটোৰ 50% সৰি 15% ৰ লগত 425 এড কৰিব দিছে এই সংখ্যাটোৰ 15% প্লাস 425 যদি আমি কৰো প্ৰশ্নমতে এনেকৈ কৰি গৈছো যদি কৰো তেতিয়া হলে আমি সংখ্যাটো কি পাম সেই সংখ্যাটোকে আকৌ ঘূৰাই পাম মানে সংখ্যাটো আমি কিমান ধৰিছিল n ধৰিছিল আকৌ কি পাম সংখ্যাটোৱে পাম এটো আপোনাৰ বেসিক মেথডত কৰিছো এতিয়া এটো আমি সমাধান কৰি যাও n পূৰণ 15% মানে পইণ্টস এই আপোনাৰ পার্সেন্টেজৰ টেবুলখনত কি আছিল 15% মানে আছিল 3/20 প্লাস 3/20 প্লাস কিমান কৰিব দিছিল 425 সমান n এতিয়া আমি কি কৰিম 425 টোক এফেলে লৈ যাম n টোক এফেলে লৈ আনিম এটো n 3 এ পূৰণ কৰিলে কিমান পাম 3n আৰু a n টো যদি আমি 20 a n টো যদি আমি এফালে লৈ আনো কি হ'ব n - 3n/20 আৰু এটো যদি এফালে লৈ যাও কিমান পাম 425 হল 425 তাৰ পিছত এতিয়া এই দুটা আমি যদি পূৰণ কি বুলি কয় সমাধান কৰো পাম তলত থাকিব 20 টো n ক পূৰণ কৰিলে কিমান হ'ব 20n - 3n সমান 425 এতিয়া 20টা n পৰা 3টা n গুছি গলে কিমান থাকিব 17টা n তলত থাকিব 20 425 এই 17টোৱে আপোনালোকে জানে যে সমান চিহ্নৰ ইফালে ইফালে থাকিলে কি হয় ক্ৰস কে পূৰণ হয় এই এনেকে কৈ পূৰণ হয় আৰু এনেকে পূৰণ হয় হয়নে আৰু যদি এটোৱে কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তো 17টোৱে যদি আমি 425ক হৰণ কৰো কিমান পাম 17 দি আমি 425ক হৰণ কৰিলে পাম 25 17 দি যদি আমি 425ক হৰণ কৰি দিও তেতিয়া হলে আমি কিমান পাম 25 থাকি গল কিমান n টো n সমান এই 20 টো যদি এফালে লৈ যাও তেতিয়া কি হ'ব 25ৰ লগত কি হ'ব পূৰণ হ'ব তো পূৰণ হলে কিমান হ'ব 2 25 * 50
শূন্যটো আহি গ'ল 500 n মানে কিমান পালো আমি 500 ইয়াত 500 কোনটো অপচনত আছে অপচন নম্বৰ সি ত আছে অপচন নম্বৰ সি টো হ'ব ৰাইট আনসাৰ তো আপোনালোকে যদি এটো বেসিক মেথডত কৰিব বিচাৰে কৰিব পাৰে কিন্তু এই মেথডত কৰিলে আপোনাৰ টাইম বেছি লাগিব তো হেতু কাৰণে আমি কি কৰিম এটা বেলেগ এটা মেথডত কৰিম মেথড নম্বৰ 2 এটোত কৰিলে আপোনাৰ সোনকালে হৈ যাব মেথড নম্বৰ 2 টো আমি কেনে কৰিম 15% ন 15% দিয়া আছে 15% মানে আমি ফ্ৰেকশন মান কিমান আছিলে 3/20 এটা কথা মনত ৰাখিব ফ্ৰেকশনৰ যেটো তলত থাকে সেই সংখ্যাটো সদায় অৰিজিনাল ভ্যালু বুলি কোৱা হয় অৰিজিনাল ভ্যালু তো মই আগতেও কৈছিলো এটো মনত ৰাখিব এই তলৰ যোনটো সংখ্যা হেতু সদায় অৰিজিনাল ভ্যালু বুলি ধৰা হয় তো অৰিজিনাল ভ্যালু হয় অৰিজিনাল ভ্যালুটোৱে থাকে তলত এতিয়া ইয়াত কি কৈছে সংখ্যাটো কি কৈছে প্ৰশ্নটো কি কৈছে 15% সংখ্যাটোৰ মানে 15% লগত 425 এড কৰিলে সংখ্যাটো আমি সেম সংখ্যাটোৱে পাই যাম বুলি কৈছে হয়নে তো কি কৈছে ইয়াত আমি এই তলত যেটো অৰিজিনাল ভ্যালু কিমান আছে 20 আছে তো 20 পাবলৈ হলে এই ওপৰৰ যোনটো সংখ্যা আছে 3 আছে এই 3 টোৰ লগত কিমান যোগ কৰিব লাগিব 17 যোগ কৰিব লাগিব কিন্তু প্ৰশ্নমতে কি কৈছে 17 যোগ কৰা নাই প্ৰশ্নটোত কি কৈছে 425 যোগ কৰিছে তাৰ মানে কি 17 মানে কি হৈছে 425 ঠিক আছে তো 17 মানে যদি 425 হয় 1 মানে কিমান হ'ব 1 মানে কিমান 17 425 হৰণ কৰিব লাগিব কিমান পাম 25 পাম হল এতিয়া 1 মানে যদি 25 হয় তো 20 মানে কিমান হ'ব 20 তো যেটো অৰিজিনাল ভ্যালু আছিল তো 20 মানে কিমান হ'ব পূৰণ 25 20 পূৰণ 25 কিমান হ'ব 500 তো আমি অৰিজিনাল ভ্যালুটো কিমান পাই গলো 500 তো আপোনালোকৰ যোনটো মেথড ভাল লাগে হেতু মেথডতে কৰিব তো যদি আপোনালোকৰ বেসিক মেথডটো কৰি বেছি ভাল লাগিছে প্ৰথমতে আপুনি বেসিক মেথডতে কৰিব আপোনাৰ মেথছৰ ক্যালকুলেশন বিলাক ফাস্ট হ'ব তাৰ পিছত যেতিয়া আপুনি এক্সামত যাব তেতিয়া এইটো মেথডত কৰিব এইটো মেথডত কৰিলে আপোনাৰ যেতিয়া বেসিক মেথডটো কৰি কৰি আপোনাৰ ক্যালকুলেশন বিলাক ফাস্ট হৈ যাব তেতিয়া আপুনি এইটো মেথডত কৰিলে আপোনাৰ অংক বিলাক অটোমেটিক্যালি সোনকালে কৰিব পৰা হৈ যাব তো फ्रेंड्स আজিৰ এই ভিডিওটোত ইমানখিনিয়ে যদি ভিডিওটো ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি কমেন্ট কৰিব কিবা যদি আপোনালোকে বুজি পোৱা নাই অংক কিটা কৰাওতে কিবা বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাব সেই কমেন্টটোক লৈ মই নেক্সট ভিডিওত আকৌ সেই প্ৰশ্নটো আপোনাক বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ লগ পাম আকৌ নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ